আগত এক্সিডেণ্ট হৈছে গোটেই গাড়ী ভৰ্তি হৈছে ট্ৰাক হয় এখন কুহিৰাম দাসৰ ছাত্ৰ হেৰি ভূপেন হাজৰিকা আছিলে নহয় আচ্ছা Good morning friends, welcome to my new blog. আৰু আজি আকৌ যাম আমি সৰ্থেবাৰীলৈ ইটাখন দেখা ডাঙৰ সভাখন আজি থাকিম চাগে আজি আৰু কাইলৈ থাকিম গতিকে মোৰ লগত আপোনালোকে থাকিব সভাখনত গৈ কি কৰোঁ তাতে দেউতাই সভাখন এদিনৰ কাৰণে এই সভাখনৰ খৰচ পাতি দেউতাই বহন কৰিব গতিকে আমি তাত নানা ধৰণৰ নিয়ম কৰিব লাগিব চাই থাকিব আপোনালোকে মোৰ লগতে ৰাতিপুৱা এটা যাবলৈ ওলালো কিন্তু বেছি হেৰি খাই নাযাওঁ কাৰণ বহুত ৰাতিপুৱা হৈ গৈছে গতিকে অকণমান আলু পিটিকা আৰু ডিমেৰে খাই যাওঁ এদিন মাংস খাই মাংস দেখিলে কি অনিচ্ছা হৈ গৈছে তাকে বাইদেউহঁত অহাই নাই এতিয়া আহিব লাগিছিল কিন্তু চাহকে পিছফালে 15 হৈ গ'ল কিন্তু আজি অকণমান লাহে ধীৰে যাওঁ নহ'লে গাটো বেয়া লাগে ৰাতিপুৱাই পেটত লাগিলে গেছ উঠিছে আৰু আজি ধৰি লওক তেনেকৈ পূজা আৰু কৰিবলগীয়া নাই তেনেধৰণৰ কাম আজি খালি তাৰ দোকানবিলাকত ঘূৰিম অলপমান কেনেকুৱা লাগে ঘূৰি পেলাই তাকে চামগৈ আৰু নতুন নতুন দোকান কিছুমান আহিব সেইদিনাখন অহা নাছিলে গতিকে আজি কাপোৰ কিনিব পাৰিলে মোৰ অলপমান এযোৰ কিনি ল'ম কাপোৰ মুখটো নিদিয়া নাই মহিলাৰ কাৰণে নব আজি মই কিনিম क्या करने वाला है अभी मैं जंप कैसे करूं यही पता नहीं यहाँ पे जंप मत करो अभी पाँव में चोट लग गया तो तुम्हारा कैंसिल हो जाएगा ट्रिप रुको मुझे कुछ याद आ रहा है ये बोल के मैंने कल जंप किया था इससे कल अभी अगर पाँव पूरा ही पैसे हड्डी थोड़ा टूटा था चलो रेडी हो गया এই হেৰিখন মংগৈ দিয়া বাইকখন যাবলৈ দিয়া আমি পটাপট উঠি দিয়া ভাল হৈ গ'ল আমাৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আজি কোনে চলাইছে গাড়ী আজি লগত মাও আছে আমি গাঁৱত গৈ আছো এতিয়া ককাৰ আমি ককাক বাপেছি জানিব আহি আছো নবৰ লগত মই খেলিম আৰু এটা গান কিনিম মই আৰু এটা ভগৱান সেই দাদিক মই মালিচ দি আছো তাতে গান কিনি দিবলৈ মালিচ দি আছে ন আগত এক্সিডেণ্ট হৈছে গোটেই গাড়ী ভৰ্তি হৈছে ট্ৰাক হয় এখন মানুহে জ্বলাইছে গোটেই ৰিপৰ্টাৰ ভৰ্তি নহয় কিয় বা ভাঙি পেলালে গোটেই ৰাস্তা ব্লক হৈ গ'ল আজি ইফালে এতিয়া আমি গণেশ মন্দিৰ আহি পালোহি এইটো গাড়ীখন অকণমান ইয়াতে ৰখালে ধুনীয়া পৰিৱেশ ইয়াত বলক গৈ আছোঁ তালৈ দেখুৱাই আছোঁ সৰিয়হ খেতিয়ে হ'ব লাগে খুব সম্ভৱ পিছফালে সৰিয়হ হয়নে এইবিলাক কি হয় সৰিয়হ হয় না অঁ সৰিয়হ হয় এইবিলাক আমি ইয়ালৈ অহা যোৱা কৰিলে এইটো জেগাতে ৰখা হয় প্ৰায় ৰেড ক্ৰছ ছ'চাইটি বুলি ইয়াতে জেগা এডোখৰ আছে হৈ গ'ল এতিয়া আকৌ যাওঁ অকণমান ৰেষ্ট লৈ ল'লে মানে গাঁও ফুৰিছে কোনে কৈছে মডাৰ্ণিটি অকল মানুহৰ জীৱনতে আহে ছাগলীৰ জীৱনতো মডাৰ্ণিটি আহিছে ছাগলীয়ে কিমান খোজকাঢ়ি সৰু সৰু জেগাবিলাকলৈ যাব বাইকতে ফুৰিব পৰা পৰিস্থিতি আহি গৈছে মানুহে তেওঁলোকক তেনেকৈ অভ্যস্ত কৰি তুলিছে যেনেদৰে এচিৰ ভিতৰতো চৰাই বান্ধ হৈছিলে আমাৰ তাত একো হেৰি কৰা নাই ন ধুনীয়াকৈ গৈছে
নামি দিওঁ নেকি? নামি দিয়া। গা ধুই আছে ন? সেইদিনাখন আহোঁতে গাঁতটো ইয়াত আছিলে, গতিকে আজি আকৌ আছে। এইটো নামি দিলোঁ সেইকাৰণে গাড়ীৰ পৰা। ট্ৰাকখন ইয়াতে সোমাই আছিলে। বুট খাই লোৱা। আগতে আমাক নিয়ে নহয় দেউতাহঁতে এনেকৈ চাইকেলত লৈ, বহুদিনমান দেখিলে এনেকৈ পুৰণি স্মৃতি। আমাৰ গন্তব্যস্থান ইবি কলৈ গ'ল? আহি গ'ল। ইবিয়ে দোকান কেইখন চাই যোৱা এতিয়া। দোকান এইটো মন্দিৰটো, তাতে হৈছে মূল সভাখন। হ'লে ৰাস্তাটো বন্ধ কৰি দিলে, গতিকে বাইদেউ সুধিব গৈছে যাবলৈ দিয়ে নেকি, কাৰণ বেলেগ ফালে ৰাস্তা চিনি নাপাওঁ, গতিকে এইফালে যাব লাগিব। বোলে ঘৰ আছে সেইফালেদি জমথেদি ওলাব লাগিব, জমথেদি ওলাব লাগিব। চিনি পোৱা নেকি? কথাটো বৰ গহীন হৈ গ'ল এতিয়া, ৰাস্তাটো চিনি নাপায়। যাব পাৰি নেকি? এই আগত ৰাস্তা এটা আছে বোলে, সেইফালে সোমাই যাব লাগে। যাই থাকা এই পশ্চিমকে তুমি যাই থাকা, যাই আছ ৰাস্তা পাবা। পাকা ৰাস্তা নহয় জানো? পাকা ৰাস্তা। গম পালো। সেইপিনে আমাৰ সেই ঘৰৰ সন্মুখেৰে ওলাম। তাৰপিছত আমি এই ইপিনেদি লেফ্ট চাইডে হ'ব। গম পালো। এইটো ডাঙৰ জোৱাইপুৰ, এইটো মাজু জোৱাই। দেউতা আহিছে নাই? দেউতা আহিলে? আহিব। একদম বন্দুক চন্দুক লৈ ক'ত যাবা এতিয়া? মাৰিব। মিঠাই বৰফি বানাব পাৰিছি 80টা মহিলাখিনিক দিয়াৰ নাকলাই নাই জিলাপি আনে প্ৰায় জিলাপি আনি দিম আৰু বুন্দিয়া আনি চেনি আনিছে। মহ দৈ কেৰাহীত নধৰা হৈ গৈছে পাচলি। কাইলৈতো আৰু মানুহ হ'ব চাগে। আমাৰ বাবা হৈছে ৰক্তেশ্বৰ বৰ্তমানতে বহুত ঠকাইছে, গতিকে আমি 3 ভাই আছিলোঁ তো, আমাৰ 17খন চেয়াৰ আছিলে। সেই সময়ত মানে আজি ধৰি লওক 70-80 বছৰ আগত, 70-80 বছৰ মানে 100 বছৰ আগতে, 100 বছৰমান আগতে তেতিয়া চেয়াৰ একেখনৰ ভেলু আছিল 5 টকা। 5 টকা আছিল, গতিকে 5 টকা দি আমাৰ বাবাই 17খন চেয়াৰ কিনিছিল। গতিকে 17খন চেয়াৰৰ আমি যেতিয়া 3 ভাই আছোঁ, লগ হৈ আছিলোঁ, তেতিয়া লাভ হোৱাৰ পিছত তেওঁলোকক মই 6খন দিলোঁ, 2 ভাই, আৰু মই নিজে 5খন ল'লোঁ। আপুনি এখন কমকৈ ৰাখিলে? এখন মই কমকৈ ৰাখিছোঁ। 17 নিমিলে নহয়, আৰু ভগৱাজনে সদায় কমকৈ ৰাখিব লাগে, নহ'লে অন্য ক'ব নহয় দোকানত ক'ব যে ভাগাইছে নিজে বেছিকৈ লৈছে। মই সেইটো চিষ্টেম চোৱা নাই, গতিকে তেওঁলোকক এনেকৈ দি দিলোঁ। গতিকে 5খন চেয়াৰৰ আমাৰ প্ৰতি বছৰে অসম সমবায় কহাৰ সংঘৰ হিচাপ হয়, হিচাপত যিমান টকা লাভ হয় শ্বেয়াৰ যিসকলৰ থাকে তেওঁলোকক মানে লাভৰ এটা অংশ, ধৰি লওক 1 লাখ টকা লাভ হৈছে বা 10 লাখ টকা লাভ হৈছে, 8 লাখ ধৰি লওক সংঘৰ ৰাখিলে, আৰু 2 লাখ টকা শ্বেয়াৰৰ অংশীদাৰবিলাকক দি দিলোঁ। গতিকে তেনেকৈ মই 5খন শ্বেয়াৰত 3,500মান পাইছোঁ। 3,500 পাই মই তালতৰা মই কিনি আনিছোঁ। সেইটো পইচা আপুনি কিনি আনিছে? মই তাৰ পৰা সংঘৰ পৰা দিছে। মই পইচাটো নানিলোঁ। পইচাটো দিছিলে তেওঁলোকে, কিন্তু পইচাটো মই নানিলোঁ। গতিকে বাবাৰ পইচা মই তালতৰা কিনি আনিলোঁ, বাবাৰ স্মৃতি হিচাপে যিমান বাবাৰ ইনকাম। গতিকে এটা কথা আমাৰ জানি থোৱা দৰকাৰী, কি কৰা নাই, মৰাৰ পিছতো মানুহে গছ এডাল ৰুই থৈ গ'লে সেইডাল গছত ফল দিয়ে থাকিব। আজি ঠিক তেনেকৈ আমাৰ এডাল গছ আছে, সেই গছডালে ফল দি আছে।
এইটো মানে ককাৰ নামতে ৰাখি থৈ দিছে ৰাখি থোৱা নাই মানুহৰ মুখে মুখে প্ৰচলিত হৈছে মই ক'বই নোৱাৰো মানুহে নিজে কৈছে যেতিয়া মানে আচলতে কি হ'ল আপোনাৰ চুকতে হয়তো মানে এড্ৰেছটো দিবলৈও ভাল হয় ঘৰখনৰ অকণমান কম কম লাগিছে পুৰোহিতকৈ অকণ কমিছে আছে আৰু আখারে জুলাই বুকুতে তুমি বারে বার যুগে যুগে বইও যদি সমবায়ৰো তেওঁৰে মেইন হয় ন প্ৰতিষ্ঠা আছিল ইয়াৰ হাতত পইচা নাই দুখীয়া মানুহ অচল মানুহ তেতিয়াৰ দিনতে অনাৰ্ছ গ্ৰেজুৱেট আমাৰ গুৱাহাটীৰ সমাজত মাষ্টৰ আছিল এইটো এতিয়া অসম সমবায় কাঁহৰ সংঘ এইটো কঁহাৰ সংঘ সৰ্থেবাৰী মানে যিমান কাঁহৰ হেৰি কৰে ইয়াৰ লগত জড়িত নহয় এওঁলোক ইয়াৰ লগত জড়িত আছিল না আগতে জড়িত মানে এখেতে মাজৰজনে প্ৰতিষ্ঠা আছিল কিমান চনত প্ৰতিষ্ঠা হৈছিলে 1933 চনত প্ৰতিষ্ঠা হৈছিল আচ্ছা 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 1933 চনত প্ৰতিষ্ঠা হৈছিল কহিৰাম দাস আচ্ছা আচ্ছা এই মানুহজনে প্ৰতিষ্ঠা হৈছিল মানে কুহিৰাম দাসৰ ছাত্ৰ হেৰি ভূপেন হাজৰিকা আছিলে নহয় আচ্ছা 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 তেখেতে কোৱাই গম পাওঁ মানে ভূপেন ইয়াতে আহোঁতে হয় তেখেতে কৈছিলে তেওঁ নিজে কৈছিলে ভূপেন হাজৰিকাদেৱে হয় এইটো হৈছে কাঁহৰ সংঘ ইয়াতে গোটেই কাঁহৰ বাচন বৰ্তন গোটেইবিলাক আছে বঁটা বহুত আছে নহয় আচ্ছা আচ্ছা ইয়াতে কাৰ্যালয় এইটোৱে ন বনোৱা মেচিনবিলাক আছে ইয়াতে যিবিলাক সৰু সৰু হয় ইয়াতে মেচিনত চেপি পেলাই ডাঙৰ কৰি দিব পাৰে চাওক পিছফালে এইটো কাঁহ বনোৱা ভাটি হয় প্ৰকাণ্ড ভাটি এইটো ইয়াৰ ভিতৰতে কাঁহ পিতলৰ যিখিনি দেখিছিলোঁ এইটো সংঘটো আছে তেওঁলোকৰ বস্তুখিনি ইয়াতে বনায় ইয়াতে এইটো চাওক ইমান প্ৰকাণ্ড কাঁহৰ ভাটি ইয়াতে ডাঙৰ নাৰ্চাৰী এখনো খুলিছে নিউ লাইফ নাৰ্চাৰী বুলি আমি নাৰ্চাৰীলৈকে আহিছোঁ ইয়াত ফুল চাম এতিয়া গোন্ধাই নেকি আছে আছে এইটো কি বুলি কয় গছটো কেলেঞ্চু এই কালাৰটো বেলেগ আছে এইটো কিমান দাম ফুল লৈ ল'লে তিনিটা দুটা এখনে ল'লা ন ইয়াত বেডশ্বীট এখন ল'লে ATM-লৈ আহিলোঁ কিন্তু ATM-টোৰ ভিতৰত ইমান মানুহ সোমাই আছে এজনতকৈ বেছি নিদিয়ে কিন্তু বহুত সোমাই গৈছে ভিতৰত একেলগে সৰু পেকেটটো ন এই ৰাতিটো ভাত খাব নোৱাৰিবা এতিয়া ইয়াকে খাব লাগিব ন লাগিব নেকি চলো গোটেই মিঠাই দোকানবিলাক আছে ইয়াত এয়া মোৰ পিছফালে দেখিছে ৰাতিৰ দৃশ্যটো লাইটৰ পোহৰত কিমান মনোমোহা হৈ উঠে আৰু ইয়াত গোটেই ৰাতিটো কিবা কি নহয় কিবা প্ৰগ্ৰেম চলি থাকে
মোৰ চাবলৈ মন আছিলে, কৃষ্ণাও কৈছিলে, কিন্তু কালিলৈ যিহেতু দেউতাই সভা এখন ৰাখিছে, গতিকে ৰাতিপুৱাৰ পৰা বহুতো কাম আছে, ৰাতিপুৱা সোনকালে উঠিব লাগিব। আপোনালোকে চাবলৈ নাপাহৰিব কালিলৈ ভিডিঅ'টো, আৰু গতিকে সেইকাৰণে আজি চাব নোৱাৰিম ৰাতি প্ৰগ্ৰেমখিনি। কাইলৈ সভাৰ কাৰণে তামোল কাটি আছে বাৰাণ্ডাত। প্ৰায় কিমানখিনি তামোল বা এক পোণমান হ'ব ন? এক পোণমান তামোল কাটিব লাগিব, তাকে গুচাই আছে। তালটোৰ মেলা খোলা কৰোঁতে বোলে মানে বাঘৰ চিঞৰ আহে। বাঘে মানে গুজৰা নিচিনা, বাঘে গুজৰাৰ নিচিনা। গতিকে তেওঁৰ পুষ্পৰাম হোৱা নাছিল, এনেকৈ কেইজনমান মানুহ ধৰি দিছে, তেওঁ যাতে নোৱাৰ কাম। গতিকে ইতিহাস আছেতো সভাখনত। নহ'লে আজি দেখছ তুমি কি শান্তি, কিমান মানুহ ক'ত কাজিয়া দেখছ তুমি, পুলিচক ভিতৰত সোমাবাই নিদিবি বাহিৰত মানুহ এনেকুৱা। পুলিচৰ কাম নাই ইয়াতে, পুলিচৰ কাম নাই। এই আৰু মেইনলি মানে কি হয়, মানুহে ড্ৰিংকছ কৰে বহুত এইবোৰত। আমাৰ এতিয়া পাইছোঁ ধৰি লওক খাই পেলাই উল্টা উল্টা বকি আহে। এইটো নাই কেতিয়াবা আছে, মই নেদেখা নাই, কালি দেখছোঁ মই দুটা। কালি তাৰমানে পুলিচৰ ধৰছে যাতে টেনশ্যন নাই, হয় না? মানে মনে মনে আৰু এক্সিডেণ্ট টেনশ্যন নাই। এনেই বেলেগত হোৱা হয় মানে 30-40% মানুহে খাই আহিলে। আমাৰ এনে খোৱা মানুহ আছে, আমাৰ হোটেলত আছে বৰ্তমান। মানে মানুহ যিমান বেছি হয় ধৰি লওক, সিমান ধৰি লওক ৰাখিব পাৰিলে মনটো বেছি ভাল লাগে। কথাটো মানুহেই ভগৱান, হয় না কথাটো? গতিকে মানুহ য'ত দেখিব তোমাৰ মনটো ভাল লাগে, সেইটোৱে আৰু। আমি তামোল কাটি কাটি শেষ কৰিলো গোটে। ইমান কাটিলো নহয়, মামি ভগৱানে দিব, ভগৱানে দিব, মোক ফুৰাব দিবানে? চব ভগৱানে দিব। কালিৰ বাবে গোটেই পাণ তামোলখিনি কাটি থৈ দিছে। এতিয়া আজিতো ভাত খাব নাপায় ৰাতি, গতিকে আমি অকণমান কিবা চিঞৈ বনাই পেলাই গাখীৰ সৈতে খালোঁ। আৰু এয়া 2টা পিষ্টল কিনিছে ইবি হেণ্ডচামে।